নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই নতুন এখন ঠাইত আহিছোঁ। আপোনালোকে চাই থাকক। মানে ক'ত আহিছোঁ জানে, মুক্তপুৰত আছোঁ। এই মুক্তপুৰৰ প্ৰথম গেটৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। ইয়াতেও দুৰ্গা পূজা চলি আছে। আমি যোৱাকালিতে গৈছিলোঁ, কিন্তু আজি মই ভিডিঅ'টো দিব লগা হ'ল। মানে ৰাতি হৈছে আহোঁতে, সেইকাৰণে দিব পৰা নাই। মজা বনাইছে কিন্তু পেণ্ডেলৰ হেৰিটো। আকৌ মুক্তপুৰ চকত দিনৰ ভাগত মানুহ নাই, ৰাতিৰ ভাগতো আপোনালোক দেখুৱাম। আহোঁতে তাৰমানে মই ভিডিঅ' বনাইছোঁ। এইটো চাইড আকৌ গড়েশ্বৰ যোৱা ৰাস্তা। আকৌ গড়েশ্বৰত যাই কেনে খেপকুচি, তাৰপিছত এইটো কি জেগা আছিল, ইছাৰ কেম্প, এইগিলা বহুত জেগা পায়। সেইগিলাখান এইটো পাতি দৰং স্কুল। আকৌ ইপিন্ধি যায়, আকৌ এই মোৰ বন্ধুটোৰ লগতো অলপ উঠি দিলোঁ একেলগত। পথাৰৰ মাজেদি যাই আছোঁ। পথাৰৰ মাজ মানে ৰাস্তাই এইটো ধুনীয়া লাগে কিন্তু হেৰিগিলা। আকৌ এইখিনিত আহি কেনে আকৌ এইটো বেলেগ চক পালোঁ। এইটো চকো মই নামটো সেনেকৈ নাজানো, কিন্তু তথাপিও এই বাছখনৰ পিছে পিছে যাই আছোঁ। গাইজ তাৰমানে কি জানা, জাগা ঘূৰি কেনে আৰু ভাল লাগে কিয়া। এইটো এটা চক, আৰু এটা এইটোত ধুনীয়াকৈ সাজন কাচন কৰিছে। কিন্তু এই দুৰ্গা পূজাৰ দিনত মানুহ নহয়, ৰাতিহে আচলতে মানুহ হয়। মই বহুত ভুল কৰিছোঁ, ৰাতি আহিব লাগিছিল। আকৌ ৰিটাৰ্ণ আহোঁতে ইপিন্ধি আহিম। এতিয়া তাৰমানে আমি মামাহঁতৰ তাতে যাই আছোঁ। যাই কেনে ডাঙৰ গাড়ী আনিম। এতিয়া বাইকত যাই আছোঁ, মামাৰ গাড়ীত আকৌ বেলেগৰ ফালে যাম। এই নাগৰা নামৰ মানুহগিলা যাই আছে। ওজাপালি নে নাগৰা নামে কয় সেইগিলাখান। আৰু এইটো বেলেগ চক বহুতকেইটা আছে দেই গাইছ। আহি থাকোঁতে চক বহুতকেইটা লগাল পায়। ইপিন্ধি আকৌ এইটো গাছবাৰীৰ চক পালোঁ। গাছবাৰীৰ পৰা আকৌ খেপকুচিৰ ফালে সোমাই দিলোঁ গাড়ীখন, আমাৰ এই মামাহঁতৰ ফালে। ইপিন্ধি গৈ আকৌ এইটো এটা হেৰি পবিত্ৰ স্থান মন্দিৰ। ইপিন্ধি গৈ কেনে এইখানটি দি আকৌ আমাৰ মামাহঁতৰ ফালে যাব লাগে। ইয়াৰে জাগাগিলা এইটো হেৰি চিনিয়ৰ মাদ্ৰাছা খেপকুচিৰ জাগাগিলা কিন্তু চাই কেনে ভাল লাগছি দেই। চাওকচোন কি ধুনীয়া পৰিৱেশ একদম। এই চলিকেইটা গুলি আছে আমাক। উৎপত দেখছিলি কেনে গুলত লাগছিল আমাক, বাপৰে বাপ, ভয় লাগি গৈছিল। চাওঁ যে নাইৰে নকলি গুলিকেইটা। আমি তাৰমানে গোটেইকেইটা পূজা চাব যাম গুৱাহাটীত, নহয় না বাবু? মাক চাইড কৰি দি, তেতিয়া চিনি পাব। গাইজ ক'ব পাহৰি গৈছোঁ, মই চাৰিআলি পালোঁ। আমাৰ মামাৰ গাড়ী লৈ আহিলোঁ। আকৌ মামাহঁতৰ ঘৰটো দেখুওৱা নাই, এইবাৰ আহিলে দেখুৱাম। কিন্তু চাৰিআলি পালোঁ, পাই কেনে ফাইনেলি গাইজ তাৰমানে আমি যি গোটেইকেইটা আহিলোঁ। আহি কেনে ধুনীয়াকৈ এতিয়া গুৱাহাটী ব্ৰিজ পালোঁ। আপোনালোকক অলপ প্ৰদৰ্শন কৰক, বস্তুটো চাই লওক। মস্ত দামী গাড়ীত আছোঁ গাইজ। এইয়া চাওক, ডাষ্টাৰত আছোঁ, খাতৰা। এইগিলা জেগাত কিন্তু মই আহি পোৱা নাই দেই। আগদিনো ভিডিঅ' দিয়া নাই, আজি প্ৰথম আৰম্ভ। এয়া গড়চুক পালোঁ গাইজ। গড়চুকেদি এনেকৈ যাই কেনে আকৌ আমি মোটামুটি হাতীগাঁও পাম। হাতীগাঁৱেদি আকৌ সোমাই যাব লাগিব। যাই কিন্তু মেইন ঠাইখিনি ক'ত গৈছিলোঁ মই পাহৰি গ'লোঁ। ভৱেশ্বৰ নাথ শইকীয়া আৰু কিবা কিবি হাতীগাঁও আছে, এইপিনেদি সোমাই গ'লোঁ। সোমাই যায় জেগাখিনি মই সেনেকৈ গমো নাপালোঁ। মই বেছি গুৱাহাটীত যাই পোৱা নাই, সেইকাৰণে আপোনালোকক কৈছোঁ কি জানেনে, মই গুৱাহাটীত আহিলে ভিডিঅ'টো বনাওঁ। কিয় বহুত চলি যোৱা নাই বা মই যোৱা নাই। এইখিনিটি জেগাই আৰু এইখিনিটি জেগা দি আমাৰ মাইনা এটা আছে। মাইনাটোক তুলি কেনে আকৌ ঘৰত উভতি যাম। এই পূজা চাই কেনে এইটো ইউটাৰ্ণ মাৰি দিলোঁ। মাৰি কেনে আমাৰ মাইনাটোৰ কাষত যাম। যাই গাড়ীখন থৈ কেনে আকৌ সিফালে গুচি যাম। ঘটনা কি জানানে, তাৰমানে ভাতৰ হোটেল বিচাৰি পোৱা নাই। আহান কিবা ভাতৰ হোটেল বুলি গ'লোঁ, কি আছিলে আহান, ফ্ৰাইড ৰাইচ নহয়, কিবা কিবি চিকেন টিকেন এইগিলা পাৱাৰ কথাহে কৈছোঁ। ফাষ্টফুডৰ বস্তু আমি বোলো ভাতৰে হোটেল নেকি, জোখ তোক খোৱাই আছে। দেখিছোঁ আৰু কিমান পাৰোঁ বিচাৰি যাওঁ। বহুত জেগা আহিলোঁ কিন্তু গাইছ, অৱশেষত গাইছ পালোঁ আহি কেনে। কি কয়, ভাতৰ হোটেল পালোঁ। গাইজ গুৱাহাটীৰ পৰা উভতি আহিলোঁ দেই। গধূলিত টাইম হ'ল,
এপান্দি তাৰমানে হাতীগাঁও আছে, এইপিন্দি যায়। আকৌ কি জানানে, লাইট গিলে দেখা পালি আৰু ভাল লাগব দেচোন। এইপিন্দি যায় মোৰ স্মৃতি আছে দে এখন দলঙৰ কাষত, আমাৰ লগকেইটা মই নাম কৈ আছোঁ, এইখিনিতে যাই কেনে বহুত বাইকত ঘূৰিছিলোঁ সিহঁতৰ লগত। ভাল লাগছিল কিন্তু আমাৰ বন্ধুকেইটাৰ লগত ঘূৰি কেনে। মই সৰু আছিলোঁ তেতিয়াই, কিন্তু তথাপিও সিহঁতে মোক মৰম কৰিছিল। থাকে কি ধুনীয়া এইগিলাখান আমাৰ হাতীগাঁৱেদি যাই আছোঁ মই এইপিন্দি। মোৰ লগ এটা আছে, বন্ধু এটা, খাইৰুল নাম, আমিৰ আছে আৰু মামা বুলি কওঁ। সিহঁতৰো ইয়াতে একদিন আছিলোঁ মই সিহঁতৰ তাতে, আহোঁতে এইগিলাখান জেগাত আমি ফুৰিব আছিলোঁ, সেইকাৰণে মনত পৰিছে সিহঁতক গেলি। আই মিছ ইউ খাৰুল, মানে বহুত মনত পৰিছে সিহঁতক গেলি। এইগিলাখান কিবা ভেটাপাৰা, এহেঁতি ভেটাপাৰাৰ কিবা লেখা আছে, এহেঁতি ট্ৰাফিক জাম হ'ল, আকৌ মানে ৰৈ গ'লোঁ। মেইন ৰোডত উঠিলোঁ দে গাইজ, কেনে হৈছে জানানে মোৰ ঘটনাটো, মানে নাহি গুৱাহাটীত আহিলোঁ এতিয়া কিবা আমেৰিকাত আহান ভাৱে। এতিয়া শান্তি আৰু মুক্তপুৰে কিজানি, নহয় বেলকোনা হ'ব পাৰে। কিন্তু ভাল লাগছি দুৰ্গা পূজা। এতিয়া ৰাতি আপোনালোকে চাওক, ৰাতিৰ পৰিৱেশ আৰু দিনৰ পৰিৱেশ চাওক। এতিয়া ৰাতিয়ে যাৱা জোপান্দি দিনত গৈছিলোঁ, সেপান্দি জেগাই উভতি আহিছোঁ, মানে মানুহ ধৰি গাড়ী একদম কাটি যাবাই নোৱাৰি। কি ভাল লগা পৰিৱেশ, মানে বয়া পোৱা নাই, কাৰণ উৎসৱ এটা, তাৰমানে এই উৎসৱত মানুহ চবেই চাব, চবেই ঘূৰিব, ভালেই লাগে আৰু চাওকচোন, মানে বহুত ভাল লাগে আৰু। গাইছে এখান্তি বেলকোনা গাড়ীখন ৰাখি কেনে আকৌ আহিলোঁ এখান্তিত, আহি কেনে তোলা আমাৰ বাইদেউহঁতৰ ঘৰ এখান্তিৰ ওচৰতে, সিহঁতৰ কৰৈবাৰী চুপা বুলি কয়, বেলকোনাৰ ওচৰতে। মানে কি ধুনীয়াকৈ গামচাৰে হেৰিটো বনাইছে গেটখান, আকৌ জাপি টাপি দিছি। মানে ভিতৰতো সোমাইছোঁ মই, দুৰ্গা মাক তুলিছোঁ যাই কেনে, একদম ওচৰৰ পৰাই তুলিছোঁ, বহুত ভাল লাগছে। আমাৰ আগে আগে এইজন মানে আবাবুল ছিদ্দিক যাই আছে, ছিদ্দিক নহয় দেচোন, এনেই কমেডি কৰি কৈছোঁ, ঘূৰি ছিদ্দিক বুলি ক'লেও গালি পাৰিবহি মোক পিছত, সেইকাৰণে মই অৰিজিনেল নামটো ক'লোঁ, আবাবুল আলি। মানে বহুত ভাল লাগছে। আৰু কি জানানে, মানুহগিলাই তাৰমানে কোনো কাকো হেৰি নাই, চবেই একদম ভক্তিৰ নামতে ব্যস্ত। এতিয়া মইহে ভিডিঅ' কৰিব গৈছোঁ, কিন্তু বেলেগে চবেই ভক্তিতে আছে, ময়ো আছোঁ, মোৰ দিলে আছে, ঠিক তেনেকুৱা আৰু। ভাল লাগছে কিন্তু গাইজ, বহুত ভাল লাগছে। তাৰমানে বহুত চলি ঘূৰিব নাপাওঁ এনেকুৱা টাইমত, আমি ঘূৰি থাকোঁ, কাৰণ ঘূৰিব লাগব জীৱনত। তাৰমানে কি জানা, অকল কাম কৰি থাকিলে নহ'ব, অকল পইচাকৈ থাকিলেও নহ'ব, অলপমান টকা পইচাৰ প্ৰতি চাব লাগব, কিন্তু নিজৰ দেহাটোৰ কাৰণেও এনেকৈ ঘূৰি ফুৰি অলপ জীৱনটো কটাব লাগব। নেদেখা মানুহ দেখা পাম, নেদেখা জেগা দেখা পাম, তাৰমানে লিখিত জেগাত আমাৰ কথিত হৈ যাব ভাষা, এনেকৈ আৰু ফূৰ্তিতে গাই চাওক। গেটখন কেনেকুৱা মজা লাগছি, মানে ভালেই লাগছি আৰু। কিন্তু এটা কথা মই ইয়াতে ভিডিঅ'ত নকওঁ, আমাৰ ল'ৰাটোৰ ভাল লাগছি, মোতচাই বেছি ভাল লাগছি তাৰ। আমাৰ এইখন টেম্পু, এই টেম্পুখনতে আছে আমাৰ ৰাজ এটা। দিনৰ মুক্তপুৰৰ পৰিৱেশ আৰু ৰাতিৰ পৰিৱেশটো চাওক, কেনেকুৱা মানুহ হৈছি। মানে গাড়ীত এই মুক্তপুৰৰ ইপিন্দি যাওঁতে গাড়ী বেলেগ জেগাত ৰাখি থ'ব লগা হৈছে। আমাৰ এইটো আবাবুলৰ ওচৰত আৰু মানুহ ফুচকা খাই আছে, কিবা খাই আছে। মানে কেনেকুৱা ধুনীয়া লাগছি এনেকুৱা পৰিৱেশ, ৰাতিৰ মুক্তপুৰৰ পৰিৱেশ চাওক, মানে বহুত ভাল লাগছি আৰু। এইখিনিতে কৈ জয় আই অসম।